আজব দেশৰ অদ্ভুত লোক আজব দেশৰ অদ্ভুত লোক চিলা হৈ গ'ল মিছাইল সকলোৱে মিলি সন্ধিয়া চিলা উৰুৱাই চুবুৰীয়াৰ অঞ্চলখিনিত ভালেখিনি চিলা উৰিছে ককা আপুনিচোন বহুত ধুনীয়া চিলা উৰুৱাই আৰে এতিয়া মই তোমালোকৰ বয়সৰ আছিলো এতিয়া ওচৰৰ কোনো চিলাই পাত্তা পোৱা নাছিল তলৰ পৰা যেনেকৈ ইফাল সিফাল চাই টানিছিলো 2-3 বাৰ টানিলেই ওচৰৰ চিলাই একোৱেই পাত্তা নাপায় তেতিয়াহ'লে সকলোৱে চিঞৰিছিল ককা দিয়ক মই আপোনাক আপোনাৰ সৰুকালৰ কথা মনত পেলাই দিওঁ কেনেকৈ চাওক ওচৰৰ চিলাখন আমাতকৈ ওপৰত উৰি আছে সেইটো কাটি পেলাই বিবে টানি দিয়া টানা আৰে ইয়াৰচোন সূতাডালেই ছিঙি গ'ল আৰে তই কেনেকৈ খান না তইচোন সূতাডালেই বান্ধিব নাজানা দিয়া মোক দিয়া ঐ চিলাখন চোন পৰি গ'ল বলা সোনকালে লৈ আনো বলা এইটোচোন বেলেগ চুবুৰীয়া চিলা সেইচোন এতিয়া আমাৰ চিলাখন কাটিলে তাৰ সলনি এই চিলাখন আমাৰ হ'ল এই চিলাখন আমাৰ হয় ইয়া ইফালে নহ'ব এইখন মই পাইছো কেনেকৈ পালা এখন তোৰ নহয় সূতা ছিঙি পৰিছে কাটি পৰি ছিঙি গৈছে এতিয়া পৰা আমাৰ হয় তুমি লৈ যাব পাৰা কিন্তু সমস্যা আছে কি সমস্যা ইয়াৰ সলনি হাড় মূৰ ভাঙি এক কৰি দিম আমাৰ গাঁৱত আহি আমাকে গালি দিয়া যোৱা ইয়াৰ পৰা পলোৱা যোৱা অকে যাওঁ দিয়া আনা মোৰ চিলাখন এই পলাই ধৰা ইহঁতক ইহঁতে চিলা লৈ পলাইছে ধৰা ইহঁতক ই মোৰ চিলাখন লৈ পলাইছে ধৰা কিবে খুঁটাত বান্ধি চিলাৰ নিচিনা উৰুৱাম নেকি তোমাক পাপা বচোৱা মোক পাপা বচোৱা পাপাজি তোমাৰ ইমান সাহস যে তই মোৰ পুত্ৰক ওলমাইছা মই তোক ফাঁচিত ওলমাই থোৱা নিচিনা থৈ দিম আৰে কি কৰি আছো তোমালোকে বাদ দিয়া হে ককা ই মোৰ পুত্ৰক গলত ধৰি ওলমাইছিল আৰু ইয়াৰ পুত্ৰই মোৰ পুত্ৰৰ চিলালৈ পলাইছিল আৰে তহঁতেও যে পোৱালি কেইটাৰ কাজিয়া কৰিছ পোৱালিটো কাজিয়া কৰিবই পিছত আৰু একলগ হ'ব তহঁত দুটাৰ কাজিয়া কৰিব কিহৰ দৰকাৰ প্ৰথমে ইহঁতে চিলাৰ কাৰণে কাজিয়াৰ সৃষ্টি কৰিছে নহয় প্ৰথমে তুমি চিলাখন কাঢ়ি পলাইছা আৰম্ভ তুমিয়ে কৰিছা আৰে চিলাখন আমাৰ হয় ককা সোধা কিন্তু চিলাখন উৰি আমাৰ ওচৰতে পৰিছে না চোৱা তহঁত দুজনৰ কথাখিনি সমান কিন্তু চিলাখন ছিঙি নপৰিল সেইকাৰণে ৰাজেশ বাবুৰ অধিকাৰ আছে যদি তোমাৰ চিলাখন এনেকৈ আমাৰ অঞ্চলত পৰে আমি তোমাক ঘূৰাই দিম অ'কে ব'লা এতিয়া সকলোৱে নিজৰ চিলা উৰুৱাই আনন্দ লোৱা ব'লা যোৱা এতিয়া খুৰা আপুনি চিলাখন দিব নালাগিছিল তাত মোৰটো অধিকাৰ আছিল পাপা সিহঁতে চিলাখন লৈ গ'ল মোক অলপো ভাল নালাগিল দুখ নকৰিবা বাবা কালি সংক্ৰান্তিৰ দিনত এই অশোক খান্নাক মই প্ৰতিহত লৈহে এৰিম আৰু সংক্ৰান্তিৰ দিনত বহুত চিলা উৰুৱা হয় তাৰ পৰা ককাৰ অঞ্চলৰ মানুহখিনি এই গাঁৱৰ মানুহখিনি আৰু ওচৰ চুবুৰীৰ মানুহখিনি মিলি বহুত চিলা উৰুৱাই দুটা অঞ্চলৰ চিলা লগ হৈ আকাশখন ভৰি পৰে সকলো ল'ৰা ছোৱালী আনন্দ লয় কেতিয়াবা সিহঁতৰ চিলা ছিগে আৰু কেতিয়াবা ইহঁতৰ ছিগে আৰু য'ত চিলা ছিগে তাৰ পৰা চিঞৰ বাখৰ শুনা পোৱা যায় খুৰা আপুনি কৈছিলে সংক্ৰান্তিৰ দিনা সেই অহংকাৰী ৰাজেশৰ দেউতাকৰ প্ৰতিশোধ ল'ব এতিয়ালৈকে চোন নল'লে গোটেই দিন ফূৰ্তি কৰা বাবা শত্ৰুক আক্ৰমণ ৰাতিহে কৰে কেনেকৈ মহাশয় এইফালে শুনা আজি ৰাতি অহংকাৰী অশোক
খান্নাৰ খেতি বাৰীত জ্বলাই নিজৰ পুত্ৰৰ প্ৰতিশোধ লম। সেইটো কেনেকৈ মহাশয়? ৰাতি মই নিজৰ চিলাখনত কেণ্ডেল বান্ধি চাদৰ পৰা উৰুৱাম। জ্বলি থকা চিলাখন ইমানেই এনেকৈ ঠেলি দিম, এই চিলাখন অশোক খান্নাৰ খেতিৰ ওপৰত উৰিব লাগিব। মই খুটাডাল এই কণটোত বান্ধি দিম। চিলাখন উৰি থাকিব। ৰাতি যেতিয়া সকলো শুই যাব, তেতিয়া তই মনে মনে আহি খুটাডাল কাটি দিবি আৰু চিলাখন খেতিত পৰিব আৰু খেতি জ্বলি ভস্ম হৈ যাব। বা মহাশয় বা, ইমান ধুনীয়া আইডিয়া। আপোনাৰ চিলা নহয়, মিছাইল হয়, মিছাইল। যা মোৰ মিছাইল, যা। আৰে বা, চিলাখন আমাৰ পৰা বহুত দূৰত গুচি গ'ল। এনে লাগিছে দলিৰ প্ৰসংগা ভাল লগা নাই। কথাটো এনেকুৱা নহয়, হঠাৎ বতাহৰ গতি সলনি হৈ যোৱাৰ বাবেই সি সিফালে গুচি গ'ল। বলা ল'ৰাহঁত, সকলোৱে নিজৰ নিজৰ ঘৰত শুই লোৱা। গোটেই দিনটো ভাগৰ লাগিছে নহয়। বলা 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 বলা, গুড নাইট। বা, চিলাখন এতিয়া উৰি আছে, কেণ্ডেল জ্বলি আছে। মহাশয়ে কৈছিল যেতিয়া সকলো শুই যাব খুটাডাল কাটিব কৈছিল, যেন খেতি জ্বলি যায়। কাটি দিওঁ ৰ। আৰে বুৰ্বক, এইটোতো কি কৰিলি? মহাশয় আপুনি কৈছিল খুটাডাল কাটিব, কাটি দিলো। হে ভগৱান, আৰে অশোক খান্নাৰ খেতিত চিলাখন উৰি থকা নাই, চিলাখন আমাৰ পথাৰত উৰি আছে। আৰে সোনকালে দৌৰা, নহ'লে জ্বলি শেষ হৈ যাব। হয় মহাশয়, হয়। আৰে এইটোচোন হৰি সিঙৰ খেতিৰ ফালে আগবাঢ়ি আছে। তেতিয়াচোন তাৰ খেতি চলি যাব, তাৰচোন লোকচান হৈ যাব। হৰি সিং ক'ত আছে এইফালে? আরে খেতি বাঁচি গ'ল মৰিয়াৰা। আচৰিত কথা খান্না চাহাব, দুপৰীয়া আমাৰ ইমানেই কাজিয়া হ'ল, তথাপিও আপুনি মোৰ খেতি বচাই দিলে। ঐ পোৱালিখিনিৰ লগততো কাজিয়া হৈ থাকে, ইয়াত যদি আমি ডাঙৰখিনিয়ে লাগি থাকোঁ, জীৱনটো কেনেকৈ জীয়াম? আৰে ইমান ওপৰত কেণ্ডেল লৈ কোন বুৰ্বকে উৰুৱাইছিল হা? মই ককা, মই বহুত বেয়া মানুহ। দুপৰীয়াৰ কাজিয়াৰ প্ৰতিশোধ ল'বলৈ এনেকৈ অশোক খান্নাৰ খেতিত পেলাই খেতি বৰবাদ কৰিব বিচাৰিছিলোঁ, কিন্তু মই একো বুজি নাপালোঁ। বতাহৰ গতি সলনি হৈ যাব আৰু মোৰেই খেতি জ্বলিব আৰু মোৰেই শত্ৰু আহি জ্বলাৰ পৰা বচাব। মই আপোনালোক দুজনৰ ওচৰত ক্ষমা বিচাৰিছোঁ ককা। সেইকাৰণেইতো কওঁ, সৰু ল'ৰা ছোৱালীৰ সাধাৰণ কাজিয়াত আমি ডাঙৰখিনিয়ে শত্ৰু হৈ ল'ব নালাগে। কি বুজি পালা? বুজি পালোঁ ককা, আৰু এটা কথা বুজি পালোঁ মই, যিয়ে বেলেগৰ বাবে খাল খান্দে সি নিজেই নিজৰ খালত পৰে।